নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে। মই মিণ্টু কুমাৰে আপোনালোক সকলোকে পুনৰ মোৰ এই চেনেল যাযাবৰী টকছলৈ স্বাগতম জনাইছোঁ। স্পাইডাৰমেন কেৰেক্টাৰটো চবেই ভাল পায় মই জানো, আৰু মাৰ্ভেলৰ ওৱান অফ দ্য মষ্ট ফেমাছ কেৰেক্টাৰ হয়। আপোনাৰ এভেঞ্জাৰ্ছৰো এটা কেৰেক্টাৰ, ভাল জনপ্ৰিয় কেৰেক্টাৰ হয়। আৰু স্পাইডাৰমেনৰ নতুন এখন চিনেমা আহি আছে, ন' ৱে হোম। আজি তাৰ টিজাৰ ট্ৰেইলাৰ মুক্তি লাভ কৰিছে, আৰু তাৰ ওপৰতে এটা সৰু আপডেট দিবলৈ আপোনালোকক জনাবলৈ মই এই ভিডিঅ'টো আগবঢ়াইছোঁ। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। Stop talking. Multiverse is a concept about which we know frighteningly little. The problem is you trying to live. Hello, Peter. স্পাইডাৰমেন ন' ৱে হোম তাৰ টিজাৰ ট্ৰেইলাৰ আজি মুক্তি লাভ কৰিছে, আৰু মই গোটেই টিজাৰ আৰু ট্ৰেইলাৰটো চালোঁ। হিন্দীটো এভেইলেবল আছে, হিন্দীটো এভেইলেবল, অফিচিয়েলি এভেইলেবল আছে। আৰু টিজাৰটো চাই মই এটাই ক'ম যে জাষ্ট ৱাও, মানে সঁচাকৈ মাল্টিভাৰ্ছ বা যিখিনি আমি কওঁ যে মাল্টিভাৰ্ছৰ যোনটো কনচেপ্ট, সেই কনচেপ্টটো যেন ইয়াত মানে আকৌ আহিব যেন তেনেকুৱা নিচিনা লাগিছে। যোনখিনি মাৰ্ভেলৰ ফেন, তেওঁলোকে মাৰ্ভেলৰ লকি ছিৰিজ, ব্লেক উইডো বা চব ছিৰিজ চাইছে ইতিমধ্যে। লকি ছিৰিজটো চবেই চাইছে। যি মাৰ্ভেলৰ ফেন হয় তেওঁলোকে মাল্টিভাৰ্ছৰ কথা ইতিমধ্যে গম পায়, মই বিশেষ একো এক্সপ্লেনেশ্যন নিদিওঁ। কিন্তু স্পাইডাৰমেন ন' ৱে হোম যিয়ে মানে অতি আগ্ৰহেৰে বাট চাই আছিলে, সঁচাকৈ তেওঁলোকৰ কাৰণে বৰ ডাঙৰ ছাৰপ্ৰাইজ। আৰু ইয়াত মানে এনেকুৱা লাগিছে যে পুৰণা যোনটো স্পাইডাৰমেন, পুৰণা যোনখন প্ৰথম স্পাইডাৰমেন 2002-03 চনত ওলাইছিলে, তাৰ ভিলেইনকেইটাও ইয়াত আহিছে। এবাৰ আপোনালোকে ট্ৰেইলাৰটো চাব, টিজাৰ ট্ৰেইলাৰটো চাব, সঁচাকৈ মাইণ্ড ব্ল'য়িং। আৰু ইয়াত ডক্টৰ ষ্ট্ৰেঞ্জ আছে। ডক্টৰ ষ্ট্ৰেঞ্জে স্পাইডাৰমেনক হেল্প কৰিব মানে চেষ্টা কৰে, কাৰণ টিজাৰটো দেখুওৱা মতে সকলোৱে স্পাইডাৰমেনৰ কথা গম পাই যায়। স্পাইডাৰমেনৰ যোনটো লাষ্ট ছিজন আছিলে, মানে যি লাষ্ট পাৰ্ট আছিলে স্পাইডাৰমেন ফাৰ ফ্ৰম হোম, তাত মিষ্টেৰিঅ' নামৰ কেৰেক্টাৰটোৱে স্পাইডাৰমেন কোন সকলোকে জনাই দিয়ে। আৰু এতিয়া চবেই গম পাই গ'ল যে স্পাইডাৰমেন কোন, স্পাইডাৰমেনৰ আচল কোন, মানে চৰিত্ৰ, মানে স্পাইডাৰমেনৰ আঁৰত মুখাৰ কোন আছে। আৰু সেইখিনি পাহৰিবলৈকে আপোনাৰ স্পাইডাৰমেন টম হলেণ্ডৰ কেৰেক্টাৰটো ডক্টৰ ষ্ট্ৰেঞ্জৰ ওচৰলৈ যায়, আৰু তেতিয়াই কিবা এটা খেলি মেলি হৈ যায়। আৰু তাৰপিছত কি হয় সেইখিনি আমি জানিবলৈ চিনেমাখন চাব লাগিব। সঁচাকৈ ট্ৰেইলাৰটোৰ মজা ট্ৰেইলাৰ, এবাৰ ট্ৰেইলাৰটো ভিজিট কৰিব, চাব, সঁচাকৈ চালিয়া ট্ৰেইলাৰ। তেতিয়াহ'লে এয়াই আছিল সৰু এটা আপডেট। ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ শ্বেয়াৰ কৰিব, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আপোনালোকৰ ছাপোৰ্টৰ বহুত প্ৰয়োজন। ধন্যবাদ।